নমস্কাৰ বন্ধুসকল, আপোনালোকে পাৰ্কত ঘূৰি ফুৰিলে কিছুমান সুসজ্জিত ধুনীয়া মূৰ্তি দেখিবলৈ পায়। কিন্তু আপোনালোকে ভাবিছে যেনে পাৰ্কবোৰত পুৰুষৰ লিংগৰ নিমিত্ত মূৰ্তিও থাকিব পাৰে। এনে আচৰিত ভিডিঅ' মই যদি চাই লৈ আহিছোঁ আৰু আপোনালোকে চাই আছে যে ভিডিঅ'। তেতিয়া বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দক্ষিণ কোৰিয়াত পেনিছ পাৰ্কত গ'লে দেখা পাব তাত কিছুমান কাঠৰে নিৰ্মিত পুৰুষৰ লিংগ কাঠৰে নিৰ্মাণ কৰি সুসজ্জিত কৰি ৰখা। এই পেনিছ পাৰ্ক কাঠৰে নিৰ্মিত পুৰুষৰ লিংগক সজাই থোৱাৰ বহুতো কথা শুনিবলৈ পোৱা যায়। তাৰ ভিতৰত এটা প্ৰধান কথা হৈছে যে আজিৰ পৰা বহু বছৰ আগত এগৰাকী প্ৰেমিকা এহাল তাত গৈ ঘূৰিবলৈ গৈছিল আৰু তেতিয়া প্ৰেমিকাগৰাকী তাত অকলশৰে থৈ গুচি আহিছিল আৰু প্ৰেমিকজন আহিব বুলি নদীত মাছ ধৰিব গৈছিল আৰু নদীৰ সোঁতে তাক উটুৱাই লৈ গৈছিল আৰু সেই ঠাইত মাছ ধৰা লোকসকলে মাছ ধৰিব নোৱাৰা হৈছিল। সেইবাবে সেই মহিলাগৰাকীৰ আত্মা শান্তিৰ বাবে মাছ মৰা লোকসকলে তাত সেই ঠাইতে কাঠৰে কিছুমান পুৰুষৰ লিংগ নিৰ্মাণ কৰি সজাই দিছিল আৰু তেতিয়াৰ পৰা তেওঁলোকে তাত মাছ ধৰিব পৰা হৈছিল। সেই ঠাই এতিয়া বৰ্তমান পেনিছ পাৰ্ক নামে জনাজাত। এতিয়া সেই দক্ষিণ কোৰিয়াত ই এক বিশেষ পৰ্যটনস্থলী। গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। আপোনালোকে যদি তালৈ যাব বিচাৰিছে কমেণ্ট কৰক আৰু ভিডিঅ'টো কেনেকুৱা লাগে সেইটো কমেণ্ট কৰিব। আজিলৈ ইমানেই, বাই।